গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু বয় চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে আৰু যিসকলে আপোনাৰ ঘৰত যদি চাকৰিয়াল নাই তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা চিন্তা কৰিব লগা একো কথা নাই। আৰু কাৰণ 3 নম্বৰ বা লোকসভা ইলেকশ্যনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গীত ভাষণ দিছে। জয় হোৱাৰ পিছতে বহুত ভাল খবৰ এটা আহিছে। আপোনালোকৰ যদি ঘৰ নাই তেতিয়াহ'লে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে নিজে কণ্টেক্ট কৰিব পাৰিব। আৰু সেই নাম্বাৰখিনি মই ডিছক্ৰিপশ্যনত আপোনালোকক গোটেইখিনি বা ৱালপেপাৰটো মই গোটেইখিনি শ্ব' কৰাই দিম। আপোনালোকে প্লিজ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, তেতিয়া আপোনালোকে নিশ্চয় গম পাব কেনেকৈ কি কৰিব লাগিব বা ঘৰটো আপোনালোকে কেনেকৈ পাব, সপোনৰ ঘৰটো। যদি আপোনাৰ ঘৰত কোনো ধৰণৰ চাকৰিয়াল নাই, ভিডিঅ'টো আপোনালোকে এণ্ডিঙকলৈকে চাই থাকক আৰু ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে প্ৰত্যেকজন মানুহে এই ঘৰটো ল'বলৈ সুবিধা অকণ পায়। আৰু এই ঘৰটো যে দেখা পাইছে আপোনালোকে, এইটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো ঘৰ হয়। এইটো ঘৰৰ আপোনালোকে কেনেকৈ পাব, এতিয়া আপোনালোকৰ যদি নামত মানে লিষ্টত নাম নাই তেতিয়াহ'লে আপোনালোকে এই ঘৰটো পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু মই ইয়াতে কণ্টেক্ট কোন জিলাৰ নাম্বাৰ, এই নাম্বাৰবিলাক মই প্ৰথমতে আপোনালোকক কৈ দি আছোঁ আৰু গোটেইখিনি দেখাই দি আছোঁ। নাম্বাৰবিলাকো মই আপোনালোকৰ স্ক্ৰীণত দেখাই দিম। কামৰূপ জিলাৰ ফোন নাম্বাৰটো হৈছে, কামৰূপ জিলাত যদি কোনোবাই ঘৰ পোৱা নাই তেতিয়াহ'লে দুখীয়া পৰিয়ালৰ ঘৰ ল'ব লগা আছে, তেতিয়াহ'লে আপোনালোকে 9435087980 আপোনালোকে সম্পৰ্ক কৰিব। তেতিয়া নিশ্চয় আপোনালোকৰ সপোনৰ ঘৰখন আপোনাৰ নিজৰ ওচৰত। মাজুলী জিলাৰ যিসকলে আপোনালোকে মাজুলীৰ পৰা চাই আছে, তেখেতসকলে যদি কোনোবাই ঘৰ তেনেকুৱা দুখীয়া দৰিদ্ৰ পোৱা নাই তেতিয়াহ'লে 9954844810 নাম্বাৰত কল কৰিব, কণ্টেক্ট কৰিব। যদিহে আপুনি বৰপেটা জিলাৰ হয়, বৰপেটা জিলাৰো এটা ফোন নাম্বাৰ মুকলি কৰি দিছে। এই ফোন নাম্বাৰটো আপোনালোকে ক'ব পাৰিব আপোনাৰ সপোনৰ ঘৰখনৰ কাৰণে। সেই ফোন নাম্বাৰটো হৈছে আপোনালোকৰ ওচৰত কৈ দি আছোঁ 9435481490। এনেকৈ ধুবুৰী জিলাৰ যিসকলে সপোনৰ ঘৰখন নিজে পোৱা নাই, চৰকাৰীভাৱে ঘৰ পোৱা নাই, সেইসকলে আপোনালোকে ক'ব পাৰিব। এই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব 9435324338। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ পিছতে আপোনালোক কিছুমান সোধাৰ পিছত আপোনালোক ভেৰিফাই কৰিব আৰু আপোনাৰ নিজৰ জেগাত যাই উপস্থিত হ'ব। ঠিক তেনেদৰে নলবাৰী জিলাতো আপোনালোকক গম পাইছে, নলবাৰী জিলাৰো ফোন নাম্বাৰ এটা মুকলি কৰি দিছে। নলবাৰী জিলাৰ ফোন নাম্বাৰটো হৈছে 9957403454। এই নাম্বাৰটো মই ধুনীয়াকৈ আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ। আপোনালোকে নাম্বাৰটো নোট কৰি ল'ব। নিজৰ জিলাত আপোনালোকে কেনেকৈ ঘৰ যদি পোৱা নাই তেতিয়াহ'লে তিনিচুকীয়া জিলাৰ কাৰণে আৰু ভাল হ'ব। তিনিচুকীয়া জিলাৰ কাৰণে আপোনালোকৰ এই সপোনৰ ঘৰখনৰ ফোন কলটো যে আছে, এই ফোন কলটোত আপোনালোকে প্লিজ আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ পিছতে আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব, কি কৰিব লাগিব কৈ দিব। মৰিগাঁও জিলাৰ কাৰণেও নতুন নাম্বাৰ এটা মুকলি কৰি দিছে। এই নাম্বাৰটো আপোনালোকে যদি সপোনৰ ঘৰখন পোৱা নাই তেতিয়াহ'লে মৰিগাঁও জিলাৰ কাৰণে আপুনি এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব 9435082107। আৰু অন্যান্য জিলাসমূহত যেনেকুৱা ধৰক অন্যান্য বহুতখিনি জিলা আছে, সেইসকলৰ যদি এনেকুৱাকৈ ফোন নাম্বাৰ লাগে, প্লিজ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব, যাতে মই কমেণ্ট ছেকশ্যনত জনালেহে গম পাম যে আপোনালোকৰ ঘৰটোৰ প্ৰয়োজন আছেনে নাই। তেতিয়াহে সেই ভিডিঅ'ত আপোনালোকৰ সেই নাম্বাৰখিনি মই দিবলৈ, আৰু যিটো লিংক আছে সেই লিংকটো মই নেক্সট ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব। যদি লিংকটো লাগে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত কাৰণে আপোনালোকে কমেণ্ট কৰিব। তেতিয়াহে মই নিজৰ জিলাৰ, নিজৰ ঠাইত কেনেকৈ আপোনালোকৰ নিজৰ সপোনৰ ঘৰখনৰ কাৰণে আবেদন কৰিব, চৰকাৰী বাসগৃহটো আবেদন কৰিব পাৰিব। সেই কথাখিনি আপোনালোকে নিশ্চয় গম পাব। যিহেতু 3 নম্বৰ বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ডাঙৰ খবৰটো হৈছে, এই খবৰটোৱে হৈছে নিজৰ সপোনৰ ঘৰখন কেনেকৈ আপোনালোকে নিজে ল'ব পাৰিব। এতিয়া ক'তো দৌৰিব দৰকাৰ নাই। ধৰক আগতে ক'ৰবাত গৈছিলে, এনেকৈ দৌৰিব কোনো ধৰণৰ প্ৰয়োজন নাই। নিজৰ সপোনৰ ঘৰখনৰ কাৰণে মাষ্ট এটা ফোন কলৰ দৰকাৰ। আপোনালোকে প্লিজ এই নাম্বাৰকেইটাত ফোন কৰি এবাৰ ট্ৰাই কৰক, আৰু ট্ৰাই কৰি আপোনালোকে সুফল পাইছেনে পোৱা নাই সেই কথাখিনি আপোনালোকে আমাৰ ওচৰত জনাব। তেতিয়াহে আমাৰ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক জনোৱাৰ কাৰণে মোৰো ভাল লাগিব, আৰু ধৰক এনেকুৱা ভিডিঅ' দিবৰ কাৰণে মোৰো উৎসাহিত হ'ব। আৰু নেক্সট কেনেকৈ কি প্ৰভিজন আছে গোটেইখিনি মই আপোনালোকক দেখাই দিম। আৰু এতিয়া চাওক আপোনালোকে ফোন নাম্বাৰবিলাক আৰু এবাৰ মই ৰিপিট কৰাই দি দিছোঁ। কামৰূপ জিলাৰ ফোন নাম্বাৰ হৈছে 9435087980।
মাজুলী জিলাৰ ফোন নাম্বাৰ হৈছে 9954844810। বৰপেটা জিলাৰ ফোন নাম্বাৰ হৈছে 9454814490। ধুবুৰী জিলাৰ ফোন নাম্বাৰ হৈছে 9435324338। নলবাৰী জিলাৰ ফোন কল নাম্বাৰ হৈছে 9957403454। তিনিচুকীয়া জিলাৰ ফোন নাম্বাৰ হৈছে 81358467। এনেকৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোক প্লিজ নাপাহৰিব।